Hello students, মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছো জেএনভি গাইডলৈ। যেহেতু তোমালোকৰ পৰীক্ষালৰ মাজত কিছু ঘণ্টা 5 ঘণ্টা 6 ঘণ্টা 7 ঘণ্টা 8 ঘণ্টা আমাৰ হাতত আছে সময় এতিয়া বেছি সময় নাই। আজি হল 12 তাৰিখ তোমালোকৰ 13 তাৰিখে পৰীক্ষা ৰাতিপুৱা 11:30 বজাৰ পৰা 1:30 লৈকে আৰু পৰীক্ষা চেণ্টাৰ কেইটা বজাত পাবগে লাগিব সেইখিনি পৰা লৈ পৰীক্ষাত আমি কেনেকে খুব বেছি নম্বৰ এটা উঠাব পাৰিম কেনেকে আমি বেছি নম্বৰ এটা বুটলিব পাৰিম হেতু বিষয় মই 5 মিনিটৰ ভিতৰত আজি আলোচনা কৰিম আৰু নতুনকে যদি আহিছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু লাইক এটা দবাই দিবা আৰু যদি আমাৰ ভিডিওসমূহ আগৰ ভিডিওসমূহ চোৱা নাই ভিডিওখিনি ভালকে চাব চেষ্টা কৰা এইখিনি যদিও তোমালোকে চাইছা যিসকলে মানে আজি মানে পঢ়িছা যিসকলে দুদিন আগত 3 দিন আগত পঢ়িব চেষ্টা কৰিছা বা পঢ়িব লৈছা সেই সকলৰ বাবে তোমালোকৰ এই ভিডিওখিনি বহুত বেছি ইম্পৰ্টেন্ট আৰু প্ৰত্যেকজন ষ্টুডেন্টৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় আমাৰ বস্তুখিনি ওকে তো এতিয়া আমি আহো যে পৰীক্ষাত কেনেকে আমি বেছি নম্বৰ এখৰ ভিতৰত আমি বেছি নম্বৰ বুটলিব পাৰিম ওকে আৰু পোন প্ৰথমতে টাইমিংটো মই কৈ দিছো পৰীক্ষাৰ টাইমটো কৈ দিছো পৰীক্ষাৰ টাইমটো বহুতে নাজানে 11:30 বজাৰ পৰা আমাৰ 1:30 বজালৈ আমাৰ পৰীক্ষাটো আছে কিন্তু ওকে তুমি কেটা বজাত পাবগে লাগিব এটা পৰীক্ষা চেণ্টাৰ তুমি 10টা বজাত তুমি পাবগে লাগিব তুমি 10টা বজাত পৰীক্ষা চেণ্টাৰ পাবগে লাগিব ওকে 10টা বজাত তুমি পৰীক্ষা চেণ্টাৰটো পাবগে লাগিব হা আৰু 10টাতকৈ দেৰি নকৰিবা তুমি এতিয়া তাৰ পিছত এতিয়া তুমি কেনেকে 100ৰ ভিতৰত আমি 100 বা বেছি নম্বৰ আমি উঠাব পাৰিম পোন প্ৰথমতে তোমালোকে মেন্টাল এবিলিটি ঠিক আছে মেন্টাল এবিলিটি খিনি তোমালোকে কৰিব চেষ্টা কৰিবা পৰীক্ষাত ফাৰ্স্ট প্ৰশ্ন কাকতখন কোৱেশ্চন পেপাৰখন তোমালোকে কেটা বজাত পাবা জানানে 11:15 মানত তোমালোকে কোৱেশ্চন পেপাৰখন প্ৰশ্ন কাকতখন আমি পাই যাম হাতত 11:15 ত আমি কোৱেশ্চন পেপাৰখন বা প্ৰশ্ন কাকতখন পাই যোৱা লগে লগে তোমালোকে মেন্টাল এবিলিটি খিনি কৰিব চেষ্টা কৰিবা এই 15 মিনিটৰ 15 মিনিটৰ মেন্টাল এবিলিটি খিনি কৰি শেষ কৰি দিবা তাৰ পিছত তোমালোকে 11:30 বজাৰ লগে লগে কি দিব তোমালোকক OMR শীট দিব তোমালোকক OMR শীট দিব 11:30 বজাৰ লগে লগে হা 11:30 বজাৰ লগে লগে আমি কি পাই যাম OMR শীটটো পাই যামগে তাৰ পিছত তোমালোকে মেন্টাল এবিলিটি খিনিটো তোমালোকৰ 15 মিনিটত হৈ যাব তাৰ পিছত 11:30 বজাৰ পৰা তোমালোকে কি কৰিবা মেন্টাল এবিলিটি খিনি ফিল আপ কৰিব চেষ্টা কৰিবা OMR শীটত ফিল আপ কৰিবা হা OMR তোমালোকৰ এই মেন্টাল এবিলিটি খিনি তোমালোকে ফিল আপ কৰিবা কেটা বজাত তোমালোকে 11:30 বজাত মেন্টাল এবিলিটি খিনি পাই যোৱাৰ লগে লগে OMR শীটত মেন্টাল এবিলিটি খিনি ফিল আপ কৰিবা আৰু মেন্টাল এবিলিটি খিনি তোমালোকে ছবিখিনি অলপ ভালকে চাবা ফিগাৰ খিনি ভালকে চাবা যিমান পাৰা তাত তোমালোকে এটা ফিগাৰ এটা ছবি ধৈৰ্য ধৰি ভালকে মিলাই চাই বস্তুখিনি কৰিবা হুৰমুৰ নকৰিবা দৌৰাদৌৰি নকৰিবা একদম খবজব নকৰিবা ওকে তাৰ পিছত সেকেন্ড পইণ্টত আমি আহিম যে সেকেন্ডত আমি আহিম ইয়াৰ পিছত মেন্টাল এবিলিটি বা এখিনি কৰাৰ পিছত তোমাৰ অসমীয়া বা ইংলিশ ওকে ইংলিশ বা অসমীয়া খিনি তুমি প্যাসেজ খিনি পাবা এনেকে তোমাৰ প্যাসেজ লিখা থাকিব ইয়াত এটা কোৱেশ্চন থাকিব ইয়াত এটা কোৱেশ্চন থাকিব এনেকুৱাকে ইয়াত কোৱেশ্চন এটা থাকিব টোটাল এটা প্যাসেজত আমাৰ 5টা কোৱেশ্চন যেহেতু থাকে তোমাৰ এতিয়া 5টা কোৱেশ্চন যেতিয়া থাকিব তুমি প্যাসেজটো ভালকে ধৈৰ্য ধৰি পঢ়িবা অনুচ্ছেদটো তুমি ভালকে পঢ়িবা প্যাসেজটো ভালকে তুমি ইংলিশ অসমীয়া বস্তুখিনি পঢ়িবা পঢ়ি পেলাই তুমি কি চেষ্টা কৰিবা উত্তৰখিনি আনসাৰখিনি এই প্যাসেজৰ লগত মিলাবা দেই আৰু অসমীয়া মিডিয়ামত এটা বস্তু দেখিছো 2025 চনৰ এটা কোৱেশ্চন আহিছিল কেটামান কোৱেশ্চন আহিছিল কি নহয় সুধি আহিছে খালি ষ্টুডেন্টে কি হয় বুলি আনসাৰটো বহাই দিলে নহয় এতিয়া হৈ গল আৰু মই খেলি মেলি তাতে সেইকাৰণে কোৱেশ্চনটো তোমালোকে পঢ়াটো যে খুব বেছি ইম্পৰ্টেন্ট ভালকে তাতে তোমালোকক দেখা দিছে কোৱেশ্চনটো ভালকে পঢ়িব লাগিব কোৱেশ্চনটো বস্তুখিনি ভালকে চাব লাগিব তেতিয়া আমি গম পাম যে কি হয় কি নহয় তোমাৰ এতিয়া তোমাৰ কি হয় কি নহয় হেতু বস্তু আমি কেতিয়া গম পাম আমি কোৱেশ্চনটো ভালকে পঢ়িলে কোৱেশ্চনটো ভালকে কৰিলে তোমাৰ এতিয়া দে সেইখিনি বস্তু তো সেইকাৰণে ভালকে চাবা বস্তুখিনি তাৰ পিছত তোমালোকে OMR শীটত তোমালোকে ইংলিশ বা অসমীয়াখিনি ফিল আপ কৰিবা লাহে ধৈৰ্য ধৰি ভালকে ইংলিশ বা অসমীয়াখিনি OMR শীটত ফিল আপ কৰিবা তাৰ পিছত তোমালোকক আহো আমি মেথছত তুমি 20টা কোৱেশ্চন পাবা 20টা কোৱেশ্চন তুমি 20টা কোৱেশ্চনৰ ভিতৰত 4টা কোৱেশ্চন তুমি নোৱাৰিব পাৰা 3টা কোৱেশ্চন তুমি নোৱাৰিব পাৰা বা 5টা কোৱেশ্চন তুমি নোৱাৰিব পাৰা কোনো ডাঙৰ কথা নহয় তোমাৰ এইটো নাজানাটো বা নোৱাৰাটো খালি ডাঙৰ কথা ক'ত হৈ যায়
ক'ত সমস্যাটো আহিছে যেতিয়া তুমি 5টা কুৱেশ্যন নোৱাৰিবা বাকি 15টা কুৱেশ্যন যেতিয়া তুমি কৰিবা 15টা কুৱেশ্যনৰ ভিতৰত আকৌ 5টা কুৱেশ্যন তুমি ভুল কৰি থৈ আহিবাগে এই কাহিনীটোহে সবতছে ডাঙৰ প্ৰবলেমটো হৈ যায় ডাঙৰ সমস্যাটো এই বস্তুটোত হৈ যায় কিন্তু তুমি 5টা কুৱেশ্যন নাজানা কোনো ডাঙৰ কথা নহয় তুমি 5টা কুৱেশ্যন তুমি নাজানা কোনো ডাঙৰ কথা নহয় তুমি খালি 15টা কুৱেশ্যন যে তুমি ভুল কৰি থৈ কৰিছা 15টা ভিতৰত তুমি যে 5টা যে ভুল কৰি থৈ আহিছা সেইটোৱে তোমাৰ ডাঙৰ কথা সেইকাৰণে এই ভুলখিনি নকৰি কুৱেশ্যনটো তুমি যদি বুজি পোৱা নাই 3 4 বা 5 বা 6 বাৰ 10 বাৰ তুমি পঢ়িবা তাতে ওকে প্ৰথমতে কি কৰিম আমি এতিয়া স্যাৰ কুৱেশ্যনটোকে মই 5 বাৰ পঢ়িলো একো বুজি নাপালে মোৰ তাতে সময় গুচি গ'লগে নহয় তুমি প্ৰথমতে 20টা কুৱেশ্যনৰ ভিতৰত তুমি কোনকিটা পাৰা সেইকেইটা চাই ল'বা এটা থাকে এইটো কুৱেশ্যন পঢ়িলা কুৱেশ্যন নম্বৰ 1 টো পঢ়িলা মেথছত তুমি পাৰা জানিবা হেতু কৰিলা কুৱেশ্যন নম্বৰ 2 টো মেথছত পঢ়িলা চালা তুমি নাজানা বাদ দিয়া পিছৰ কুৱেশ্যনটোত আহা তেনেকে তুমি পাৰা যিকিটা আছা 20টা ভিতৰত হে পাৰাকিটা আগত কৰি ল'বা ওকে নাজানাকিটা তুমি থৈ দিবা পাৰাকিটা আগত কৰি লৈ পেলাই তাৰ পিছত OMR sheet ফিল আপ কৰিবা পাৰা কুৱেশ্যন কিটা তাৰ পিছত তুমি নাজানাকিটা তুমি চিন্তা কৰিবা নাজানাকিটা তুমি ভাবিবা আৰু এই পৰীক্ষাটো নিগেটিভ নম্বৰ নাই যেহেতু একদম লাষ্টত তুমি খালি কৰি থৈ নাহিবা কিবা না কিবা এটা তুমি বহাই থৈ আহিবা কিন্তু এটো কথা মন ৰাখিবা আৰু পৰীক্ষা 3টা বা 4টা কুৱেশ্যন এনেকুৱাকে তোমাক দিব 3টা কুৱেশ্যন সাধাৰণতে দিয়ে 20টা কুৱেশ্যনৰ ভিতৰত যিকিটা কুৱেশ্যনে তোমাক খেলিমেলি লগাব যিকিটা কুৱেশ্যনে তোমাক ভুল লগাব সেইকাৰণে তুমি নাজানাটোক সময় যদি দি থাকা পাৰাখিনি তোমাৰ ভুল হৈ গুচি আহিবগে বাৰেপতি একেটাই কথা কৈছো এই পদ্ধতিত তোমালোকে চলিলে 100% তোমালোকে পৰীক্ষাত বেছি নম্বৰ উঠাব পাৰিবা আৰু OMR sheetখন খুব বেছি সাৱধানে কৰিবা OMR sheetখনত খুব বেছি সাৱধানে কৰিবা ৰোল নাম্বাৰটো ভালকে বহাবা বুকলেট নাম্বাৰটো ভালকে বহাবা নিজৰ নামটো ভালকে লিখিবা আনসাৰখিনি ভালকে বহাবা বাকচৰ পৰা উলিয়াই নিদিবা সেইখিনি চাবা আৰু আজিৰ দিনটোত তোমালোকে অলপমান OMR sheetখন প্ৰেক্টিছ কৰি ল'বা সেইখিনি মই জনালো লাষ্টত আৰু এটা কথা কৈ দিছো পৰীক্ষা হলত যেতিয়া বহিবা বহা পিছত তোমালোকে চকুটো মুজিবা দীঘলকে উঠা 5-6 বাৰ মান লৈ লবা তেতিয়া কি হয় ব্ৰেইনত যেতিয়া আমাৰ বেছি অক্সিজেন সোমাই যাব আমাৰ ব্ৰেইনটো এনে ঠাণ্ডা হৈ যায়গে ওকে টেনচন নলবা চিন্তা নকৰিবা ভয় নকৰিবা বহুত ভাল হ'ব ফালি দিবা পৰীক্ষাটো মানকি একদম আৰু পৰীক্ষা দিয়া আগে তোমালোকে অলপমান নিজক বিশ্বাসটো ৰাখিবা যদি বেছি টেনচন হৈ যায় অল ইজ ওয়েল 3 idiots যেটো ডায়লগ আছিল হেতু কৈ দিবা আৰু দীঘলকে চকুটো মুজি উখা লবা উলিয়াই দিবা সেইখিনি কৰিবা আৰু পৰীক্ষা হলত কিন্তু 10টা বজাত পোৱাকে যাবা 11:15 বা 11টা বজাত তোমালোকে বহিব লাগিব পৰীক্ষা হলত আৰু পানী বটলটা লৈ যাবা আৰু পাৰিলে পাউডাৰ ORS থাকে তো পাউডাৰ ORS অলপ পানী বটলত ঘুলি পেলাই লৈ যাবা তাতে খাই লবা পৰীক্ষাত সোমোৱাৰ আগে আৰু চকলেটটা খাই লবা পাৰা নহলে পৰীক্ষাত ভোক লাগি যাব পাৰে আৰু ইয়াৰ লগতে পাৰিলে গেছৰ ঔষধটা খাই লবা পৰীক্ষাত যোৱা আগে নহলে আকৌ টেনচন হ'ব তোমালোকৰ ভয় লাগিব ধেৰ কথা থাকিব পাৰে সেইখিনি মিলাবলৈ হলে গেছৰ ঔষধটা খাই লবা পৰীক্ষা আগে আৰু ৰাতিপুৱা একদম প্লেন আলু পিটিকা দালি ভাত আৰু ৰাতিও আলু পিটিকা দালি ভাত হেতে খাবা তাৰ বাহিৰে বেলেগ একো নাই একদম টেনচন নলবা ফালি দিবা বহুত কষ্ট কৰি আছা যেহেতু তোমালোকে বহুত ভাল হ'ব পৰীক্ষাটো আৰু একদম হেখত এটাই কথা কৈছো চেনেলটো আমাৰ সাবস্ক্ৰাইব কৰিবা JNV গাইড থ্যাংক ইউ ষ্টুডেন্টস